বিয়া পাতিবলৈ ল'ৰা বিচাৰি হাহাকাৰ পৰ্তুগালৰ সুন্দৰী যুৱতী। ল'ৰাৰ অভাৱত বিয়া হ'ব পৰা নাই হাজাৰ হাজাৰ যুৱতী। হয়, আপুনি যদি অবিবাহিত আৰু আপুনি ছোৱালী বিচাৰি পোৱা নাই তেন্তে আহক এই ঠাইলৈ, কিয়নো এই ঠাইৰ যুৱতীসকলে বিচাৰি নাপায় বিয়াৰ বাবে দৰা। ইউৰোপৰ পৰ্তুগাল নামৰ ঠাইৰ একাংশ সুন্দৰী যুৱতীয়ে ল'ৰা বিচাৰি হাবাথুৰি খাইছে। ভাৰতীয় যুৱকৰ সৈতে বিয়াত বহিবলৈ আগ্ৰহী ৰনাল্ডোৰ দেশৰ সুন্দৰী যুৱতীৰ। তথ্য অনুসৰি দেশখনত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা বহুগুণে বেছি, যাৰ ফলত ল'ৰাৰ অভাৱত বিয়া পাতিব পৰা নাই একাংশ সুন্দৰী যুৱতীয়ে। আচৰিত কথা যে দেশখনত এনে এক আইন আছে যে এজন পুৰুষে মাত্ৰ এজনী মহিলাকহে বিয়া পাতিব পাৰে, আনকি সেই পুৰুষে পত্নী ঢুকালেও দ্বিতীয় বিবাহত আবদ্ধ হ'ব নোৱাৰে। এটাতকৈ অধিক বিয়া কৰা আইনীয়ে অপৰাধ। পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি হোৱাৰ ফলত এতিয়া সমস্যাৰ সন্মুখীন হৈছে যুৱতীসকল। একাংশ সুন্দৰী যুৱতী বিয়াৰ যোগ্য হোৱাৰ পিছতো ল'ৰাৰ অভাৱত বিয়া পাতিব পৰা নাই। উপায়হীন হৈ সেই দেশৰ সুন্দৰী যুৱতীসকলে বেলেগ বেলেগ দেশৰ যুৱকক মন পচন্দৰ মতে বাছি লৈছে জীৱন সংগী হিচাপে। সেই দেশখনৰ হাজাৰ হাজাৰ যুৱতীয়ে এতিয়া বেলেগ বেলেগ দেশৰ ল'ৰাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে। পৰ্তুগালত ভাৰতৰ যুৱকৰ চাহিদা বহু বেছি, আনকি একাংশ সুন্দৰী যুৱতীয়ে বাছি লৈছে ভাৰতীয় যুৱকক। ভাৰত, বাংলাদেশ এই ঠাইৰ যুৱকসকল মোটা অংকৰ দৰমহাৰ চাকৰি কৰিবলৈ গৈ বিবাহ পাশত আবদ্ধ হৈছে পৰ্তুগালৰ যুৱতীৰ সৈতে। আটলাণ্টিক মহাসাগৰৰ পাৰত থকা এই দেশখনত কৰ্মসূত্ৰে গ'লেও অতি সোনকালে পৰ্তুগালৰ স্থায়ী বাসিন্দা হিচাপে ৰেচিডেণ্ট কাৰ্ড প্ৰদান কৰা হয়। সেই দেশখনত বহু দেশৰ পৰ্যটক যায় ফুৰিবলৈ, আনকি এক সুন্দৰ পৰিৱেশ দেখা পোৱা যায় দেশখনত। পৰ্তুগালত আছে পৰ্বত, সাগৰ, মহাসাগৰ, গুহা, আনকি ডাঙৰ ডাঙৰ চহৰ, য'ত পৰ্যটকসকলে বহুত ধুনীয়া পৰিৱেশত উপভোগ কৰিবলৈ পায়। শীতকালত বৰফেৰে আৱৰি থাকে সেই ঠাইখন। নিউজ ডেস্ক ৰিপৰ্ট, বাতৰি লাইভ 24।